নমস্কাৰ, মই পূজা কলিতাই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি একেবাৰে সহজ পদ্ধতিৰে জলফাই আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব চাই। তেনেহ'লে দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে বইল কৰি ল'ব নিমখ দি জলফাইখিনি বইল কৰাৰ পিছত দুদিন ৰ'দত দিব, হালধি সানি পেলাই ৰ'দত দিয়াৰ পিছত এতিয়া মছলা মই কি ব্যৱহাৰ কৰিছোঁ চাওক। 3 চামুচ সৰিয়হ, 1 চামুচ ধনিয়া গুটি, 1 চামুচ চপ গুটি, 1 চামুচ পাঁচফোৰণ, 1 চামুচ জিৰা। এইখিনি মছলা গোটা মছলা হয়। তাৰপিছত মছলাখিনি ভাজি ল'ব। প্ৰথমতে শুকান জলকীয়াখিনি ভাজি ল'ব, ধুনীয়াকৈ গৰম হ'ব অলপ, যেতিয়া ক'লা ক'লা হ'ব তাৰপিছত মছলাখিনি দি দিব। পাঁচফোৰণ, ধনিয়া, চপ গুটি সেনেকৈ দি ল'ব। তাৰ কেইমিনিটমানৰ ভজা পিছত সৰিয়হখিনি দিব, কাৰণ সৰিয়হখিনি এনেকৈ দিলে ক'লা হৈ যায় লগতে দিলে, সেইবাবে পিছত দিব। মছলাখিনি ভজা হৈ গ'ল। ভজাৰ পিছত মই একেখন কেৰাহীতে মই তেল দিছোঁ, মিঠাতেল দিছোঁ। এতিয়া অকণমান দিলেও হ'ব তেল। তাৰপিছত চেনি 1 চামুচ দিছোঁ কালাৰৰ কাৰণে। তাৰপিছত জলফাইখিনি দি দিছোঁ। জলফাইখিনি ভালদৰে লৰাই ল'ব, তেল চবতে যেন সোমায়। তাৰপিছত হালধি দিব 2 চামুচ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিব। মই বইল কৰোঁতে নিমখ দিছিলোঁ, এতিয়া মই অকণমান দিছোঁ। তাৰপিছত মছলাখিনি ঢালি দিম। ইয়াক গুড়ি কৰি লোৱা হৈছে মছলাখিনি। ভালদৰে লৰাই দিব, তেতিয়াহে মছলাখিনি সোমাব জলফাইত। এতিয়া 10 মিনিটমান ভালদৰে একদম মছলাখিনি সোমাই যোৱাকৈ লৰাই থাকিব, তেতিয়াহে সিজিব মছলাখিনি। এয়া জলফাই আচাৰ ৰেডি হৈ গ'ল। কি সুন্দৰ কালাৰ দেখিছেনে? এতিয়া 10 মিনিটমানৰ পাছত, ঠাণ্ডা হোৱাৰ পাছত চিচাৰ বৈয়ামত ভৰাই দিব। ভৰোৱাৰ পাছত মাজে মাজে ৰ'দত দি থাকিব, তেতিয়া জলফাইখিনি বছৰ জুৰি খাব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যোনবিলাকে মোৰ ভিডিঅ'টো প্ৰথম চাইছে সেইবিলাকক কৈছোঁ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন অন্য এটা ভিডিঅ'লৈ।